Pokoknya dosok ko jatuh kusagun juara. Usaha kau ini gak nira cemrong. Daraikan 30 tarik 10 Maret 2021 hilo atas nung Bidhan Sabha area by election mucut camping hilo Jomdur Mondal Committee latare okado Balagao Bolpil re Central Minister setere tahekana. Uni Central Minister do Srijut Sarvananda Sonowal साउते रामेश्वर तिली सेंट्रल मिनिस्टर साउते बीटीआरएन चीफ प्रमोद बड़ो और ईएमआर एमसीएल को आयमा ओना कैंपिंग मुचाद कैंपिंग प्रोग्राम रे सेटर को ताहे कना आसाम फोकस नि दर्शक को बड़ा उचु पे कना जे आसाम रेन आयमा मिनिस्टर के से सेंट्रल रेन बारिया मिनिस्टर हो नवा कैंपिंग प्रोग्राम 28 नंग विधानसभा रे इन गुरुत्वपूर्ण हुई कना जे आसाम रे बीजेपी रे तीन मिनिस्टर को मेना को आयमा लेखा को है ना आयमा लेखा नोटरा दामन कथा को एम उठो कदा और मुचाद कैंपिंग रहन ती नुई ओका दो मारिनी से में ताहेकान उनी सर्वानंद सोनालो हे कता या मी बार दामन कथा रो सडी उठो कदा आसाम प्रकाश नियल दर्शक को बड़ा ची पेगना পিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতী ডাঙৰীয়াকে যে ভোট দিব এই কথা স্পষ্ট হৈছে কাৰণ আজি সমগ্ৰ ভাৰতবৰ্ষতে জনগণে এটা কথাত পতিয়ন গৈছে যে বিজেপি নেতৃত্বাধীন যিখন এনডিএ চৰকাৰ দিল্লীত আছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে নেতৃত্ব বহন কৰিছে গতিকে এইখন চৰকাৰে যোৱা 7 বছৰ দৃষ্টান্তমূলক যি উন্নয়নৰ উদাহৰণ দাঙি ধৰিলে সংস্কাৰ সম্ভৱ কৰি তুলিলে কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব চলাই গোটেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কলংকিত কৰিছে আৰু সেই অৱস্থাৰ পৰা আজি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি পৰিৱৰ্তন দৃষ্টান্তমূলকভাৱে আনিবলৈ সক্ষম হ'ল বিভিন্ন ক্ষেত্ৰত সংস্কাৰ সম্ভৱ কৰি তুলিলে সততা নিষ্ঠাৰে কাম কৰিলে তাৰ ফলত আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে গতিকে সকলো স্থানতে ৰাইজে এই কথা আন্তৰিকতাৰে বিশ্বাস কৰে যে বিজেপি থাকিলেহে উন্নয়ন সম্ভৱ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰে দিল্লীত আৰু দিছপুৰত আন্তৰিকতাৰে কাম কৰি আহিছে আৰু সেইবাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট যিখন চৰকাৰ আছে অসমত বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলিষ্ঠতাৰ নেতৃত্ব দিছে তেখেতৰ নেতৃত্বত আজি অসমক ক্ষিপ্ৰগতিত উন্নয়নৰ যাত্ৰা আগুৱাই নিয়াৰ যি বলিষ্ঠ পদক্ষেপ লৈছে এই কথাত অসমৰ জনগণ পতিয়ন গৈছে আৰু সেইবাবে মই ভাবোঁ অন্যান্য সমষ্টিৰ লগতে গোসাইগাঁও সমষ্টিটো এই অঞ্চলৰ ৰাইজে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে নিশ্চিতভাৱে আমাৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাব ৰাইজে উন্নয়ন বিচাৰে শান্তি বিচাৰে আৰু মৰ্যাদা সহকাৰে জীৱন যাত্ৰা আগুৱাই নিয়াটো বিচাৰিছে গতিকে এই তিনিটা মূল বিষয় ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে আন্তৰিকতাৰে গ্ৰহণ কৰি ৰাইজক সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়ন আৰু জীৱনত শান্তি সমন্বয় আৰু মৰ্যাদা সহকাৰে জীৱন যাত্ৰা আগুৱাই নিয়াৰ এই কথাত যিহেতুকে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে নেতৃত্বাধীন চৰকাৰখনে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে গতিকে আগন্তুক দিনত এই কথাত পতিয়ন গৈ এই অঞ্চলৰ ৰাইজেও অহা 30 তাৰিখে আমাৰ প্ৰাৰ্থীগৰাকীকে ভোট দিব এই কথা নিশ্চিত। Assam Focus।